নমস্কাৰ বন্ধুসকল, মই সুৰেশ। আপোনালোকে চাই আছে দেউৰী বা ইউটিউব চেনেলত। স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। অলপ বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিম। যদি মোৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ওপৰত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। বন্ধুসকল, টাইম হৈছে এতিয়া 4:04। এতিয়া মই প্ৰথমতে ঘাঁহটো ধুই লওঁ। গাটো ধোৱাৰ পিছত আকৌ লগ পাই আছোঁ আপোনাক। এই যে এৰেনা গছকেইটা, আমি এৰেনা গছ বুলি ক'ম, আপোনালোকে কি কয় নাজানো। এইকেইটা কাটি পিনে গিৰাই দিওঁ। ৰুমৰ সন্মুখতে আছে, এনেই দেখিবলৈ বেয়া লাগি আছে মানে, সেইকাৰণে এইকেইটা এতিয়া কাটি পিনে গিৰাই দিওঁ। আপোনালোকে চাই থাকক। ফাইনেলি কটা হৈ গ'ল। চাওক, দাখন চাইছে নাই, এখনতে কাটিছোঁ। ফাইনেলি গা চা ধুই উঠিলোঁ। এতিয়া গা চা ধুই অলপ ফ্ৰেছ হ'লোঁ আৰু এতিয়া পুৰা গান বজাই আছোঁ আৰু ন? হা? তাৰ গান বজাই আছোঁ আৰু ন? তাৰ গান শুনি আছোঁ যে। কিয় কাৰণে ইমান ফূৰ্তি যে? কেলৈ ইমানকৈ গান শুনি আছোঁ? হা? কাৰ বিয়া? তোৰ? কোন হয়? মানে কেমেৰা আগত ইমান নাচ। Hi guys, Assalamualaikum. আজি দোকান চোকান বন্ধ আছে নে কিনো বাৰু? এই লকডাউন দিছে নেকি? সেইকাৰণে গোটেই দোকান বজাৰবোৰ বন্ধ দেখোন। আৰু ৰাস্তাত মানুহ নাই, খালী। বিলাহী কেজি 20 টকা। আপোনালোকৰ সেইফালে কেইটকা কমেণ্ট কৰি জনাব। গোটেই দোকানবোৰো বন্ধ। ৰুমত প্ৰায় আছোঁ আৰু এতিয়া এনেই। বৰ্তমান চুলিকেইটাৰ অৱস্থা চাওক কি হৈ গৈছে, একদম দেখিব বেয়া হৈছে। এয়াই আৰু ট্ৰেক্টৰ এখন আছে, পানী টেংকাৰ, আৰু এয়া আমাৰ বাথৰুমকেইটা চাব পাৰে আপোনালোকে। এতিয়া বৰ্তমান চাহ তাহ খাই আহিলোঁ। চাহ তাহ খাই পিনে এতিয়া ৰুমতে আছোঁ। এতিয়া শুওঁ আৰু অলপ। বাই বাই। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওপৰত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ধন্যবাদ। জয় অসম।